তো নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকৰ কাৰণে আকৌ এটা ধামাকা প্ৰেংক কল লৈ আহিছোঁ। আজি মই প্ৰেংক কল কৰিম টেঙানি দিবা চেনেলৰ দয়াদাক। ব'লক এতিয়া ফটককৈ দয়াদালৈ ফোনটো লগাই লওঁ। ফোনটো কৰিছোঁ আৰু এতিয়া। হেল্ল', এই দয়া নি বাৰু? হয়, মই লখিমপুৰৰ পৰা কৈ আছিলোঁ। এই ভালনে তোমাৰ? মোৰ ভালেই দিয়া। মই মানে কাম এটাৰ কাৰণে তোমাক ফোন কৰিছিলোঁ। মই মানে গান এটা বনাইছিলোঁ। সেই গানটোত মানে তোমাক ৰাখিম বুলি ভাবিছোঁ। নাই, একো নহয়, তুমি কৰিব পাৰিবা। মোৰ বিশ্বাস আছে তোমাৰ ওপৰত। হেল্ল', পাৰিবা তুমি, কৰিবানে? মোৰ নাম নয়ন। ঘৰ লখিমপুৰ। এনে পাৰিবানে এতিয়া কৰিব এইটো? নহয়, মই তোমাক মানে তাৰিখটো ক'ম বাৰু। মোৰ গানটো মানে এক্ট্ৰেছ হ'ব ৰিচা চেত্ৰী। বেহাবাৰী আউটপোষ্ট, এই মোহনৰ লগত যে থাকে, এই ধুনীয়া ছোৱালীজনী। হা? নহয়, মইনো তোমাক কেতিয়া ক'লো তুমি গানটোত এক্টিং কৰিব লাগে বুলি? মই তোমাক কৈছো এই ৰিচা চেত্ৰী যে পানী চানী যোগান ধৰা সেইবোৰ কামতো তোমাক লাগিব পাৰে ন। নাই, প্ৰেংক কল নহয়। তুমি এটা কথাটো শুনা, মোৰ গোটেই গানটো শুনি লোৱা এবাৰ। গানটো বহুত ধুনীয়া, মানে মই নিজে বহুত কষ্ট দেখিছো। ৰাতি 12টা 1টালৈকে শুৱা নাই। নাই, তুমি এবাৰ শুনি লোৱা। পানী যোগান বুলি নহয়, মই তোমাক হেৰি ৰাখিম বুলি ভাবিছো। তুমি এক্টিংটো কৈ দিয়া, নকৰো বুলি কোৱা কাৰণে মোক কৈছো আৰু। ভাই, তুমি শিকাই দিম, আমাৰ ডাইৰেক্টৰ আছে এইফালে। নহয় নহয়, তুমি কথাটো শুনা। মই এটা কাম কৰিম, ৰিচা চেত্ৰীক তুমিতো এক্টিং নকৰো বুলি কৈছা ন। তুমি পানী যোগান ধৰিব নালাগে, লাইট কেইটা যে দৌৰি ফুৰে, লাইট কেইটা লৈ সেই কামটো তোমাক দি দিম। কেনেকুৱা হ'ব বাৰু? আৰু এই আমাৰ ৰিচা চেত্ৰীৰ লগত শুকুৰ আলিক দি দিম। কেনেকুৱা হ'ব? শুকুৰ আলি তাকেতো মিলিব নাই বাৰু? ৰবা কথাটো শুনা। মই মানে এইকেইদিনতে ভাইৰেল হৈ আছিলে এটা গান, মানে শুনি, এই কাঁচা বাদাম বুলি। মই মানে সেই কাঁচা বাদামটো মডিফাই কৰি আছামিজ ভাৰ্চন বনাম। মানে কাঁচা বাদামটো সলনি কাজু বাদাম ৰাখিম। তুমি মানে হ'ব, শুনা, তুমি কেনেকুৱা হ'ব তুমি এবাৰ কৈ দিবা হা, মোক গাই দিওঁ অকমান। কাজু বাদাম দাদা, কাজু বাদাম, আমাৰ তাতে নাই কোনো কাঁচা বাদাম, আমাৰ তাতে পাব অকল কাজু বাদাম। আপোনাৰ আছে যদি চিটি গলৰ চেন, দি থৈ যাব তাৰ সমান দামতে কাজু বাদাম পাব। বাদাম বাদাম দাদা, কাঁচা বাদাম। মানে কাঁচা বাদাম खत्म। बाय बाय, टाटा, गुड बाय, गया।